নমস্কাৰ সকলোকে দা এছবিজি অসম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ লিজত লোৱা পাছত এইবাৰ আদানী গ্ৰুপে পোহৰ বিলাবলৈ আহিছে অসমত। যিটো সময়ত অসমত স্মাৰ্ট মিটাৰ মাচুল বৃদ্ধিক লৈ যিদৰে প্ৰতিবাদ চলি আহিছে, তেনে সময়তে অসম চৰকাৰৰ বিজুলী বিভাগে চমুকৈ APDSL ৰাজ্যত স্মাৰ্ট মিটাৰ লগাবৰ বাবে আদানী গ্ৰুপক দিছে 840 কোটি টকা। বিজেপি চৰকাৰৰ অতি ঘনিষ্ঠ উদ্যোগপতি আদানী গ্ৰুপে ৰাজ্যত সংস্থাপন কৰা স্মাৰ্ট মিটাৰে তেজ শুহাৰ দৰে বিদ্যুৎ মাচুলে শুহিব গ্ৰাহকসকলক। বিগত বৰ্ষৰ পৰাই আদানী গ্ৰুপে অসমত তেজপুৰ, মঙলদৈ, লখিমপুৰ আদি চহৰত স্মাৰ্ট মিটাৰ লগোৱাৰ কাম আৰম্ভ কৰিছিল। এতিয়া 120 মাহৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ আৰু চোৱা চিতাৰ বাবে দায়িত্ব লাভ কৰিছে আদানী গ্ৰুপে। আদানী গ্ৰুপে অষ্ট্ৰেলিয়াৰ পৰা কয়লা ক্ৰয় কৰি ঝাৰখণ্ডত শক্তি উৎপাদন কৰি বাংলাদেশলৈ বিদ্যুৎ যোগান ধৰিছিল। কিন্তু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবেই লোকচানৰ সন্মুখীন হৈছে, যাৰ বাবে মোদী চৰকাৰে আদানী গ্ৰুপক ভাৰতত বিদ্যুৎ বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে। এতিয়া অসমত স্মাৰ্ট মিটাৰ লগোৱা আদানী গ্ৰুপে APDSLক চৰা দামত বিক্ৰী কৰিছে বুলি অভিযোগ উঠিছে ফুড শক্তি বিভাগৰ কৰ্মচাৰীৰ মাজত। আনহাতে APDSLক ব্যক্তিগত কাৰণৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশস্বৰূপে আদানী গ্ৰুপক প্ৰাথমিকভাৱে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা দিয়া বুলিও শক্তি বিভাগত অভিযোগ উঠিছে।